নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ অনুৰণ নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোক জনাবলৈ বিচাৰিছোঁ যিসকলে নেকি ঘৰ পাইছে PMAYGৰ নতুন ঘৰ পাইছে সেইসকলে অলৰেডি প্ৰথম কিস্তি টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই গৈছে আৰু দ্বিতীয় কিস্তি টকাটো আপুনি বেংক একাউণ্টত কেতিয়া পাব নতুবা আপোনাৰ বেংক একাউণ্টত কেতিয়া সোমাব তাক আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম সেই অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰি মনোযোগেৰে চাব আৰু চেনেলটো যদি আপুনি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব এনে ধৰণৰ ভিডিঅ'সমূহ নিতৌ পাই থাকিবৰ বাবে ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলত থকা এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত এটা আপুনি নিশ্চয় চাৰ্চ বাৰডাল দেখিছে আৰু চাৰ্চ বাৰডালত টাইপ কৰিব reporting.nic.in এনেদৰে টাইপ কৰি চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এটা নতুন ৱেবছাইট আহিব য'ত লিখা আছে FCFTO ট্ৰানজেকশ্যন চামাৰি আৰু সেই লিংকটোত ক্লিক কৰিব লিংকটোত ক্লিক কৰাৰ আপুনি PMAYGৰ যিটো মেইন অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটলৈ লৈ যাব আৰু অফিচিয়েল ৱেবছাইটলৈ যোৱাৰ পিছত আপুনি নিশ্চয় দেখি আছে ষ্টেক হোল্ডাৰ বুলি এটা অপশ্যন 3 নম্বৰত তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত প্ৰথমতে আছে বেনিফিচিয়াৰী বুলি চ' সেই বেনিফিচিয়াৰী ডিটেইলছটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আৰু এটা এনেদৰে নতুন ইণ্টাৰফেচ অ'পেন হ'ব য'ত আপুনি আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহুৱাই দিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যেতিয়া বহুৱাব তেতিয়া আপোনাৰ ডিটেইলছটো আহি যাব আৰু ইয়াতে বাৰু মই এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বহুৱাই দিছোঁ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহুৱাৰ পিছত এটা গ্ৰীণ কালাৰৰ ছাবমিট বটন এটা দেখি আছে আৰু সেই গ্ৰীণ কালাৰৰ ছাবমিট বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি দেখা হ'ব যে আপোনাৰ গাঁও ক'ত হয় ডিষ্ট্ৰিক্ট ক'ৰ হয় চ' গোটেইখিনি ডিটেইলছ আপুনি ইয়াতে দেখা হ'ব আৰু তলত আপুনি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি পেলাই আপুনি ইয়াত দেখিছে অৰ্ডাৰ শ্বীট চ' যিটো নেকি ফাৰ্ষ্ট ইনষ্টলমেণ্ট হৈছে সেইটো অৰ্ডাৰ বৰ্তমান হৈ গৈছে আৰু অলৰেডি সোমাইছোঁ টকা চ' ইয়াত দেখিছে অলৰেডি টকাটো সোমাই গৈছে 24/6/2022 তাৰিখে সোমাই গৈছে কিন্তু দ্বিতীয় কিস্তি টকাটো এতিয়ালৈকে অৰ্ডাৰ শ্বীট হোৱা নাই আৰু সেইটো কেতিয়া সোমাব তাৰ কোনো নিৰ্ধাৰিত তথ্য পোৱা নাই বৰ্তমানলৈকে আৰু তাৰ বাবে যদি অফিচিয়েল নটিফিকেশ্যন আহে তেনেহ'লে আপোনালোকক আমাৰ এই চেনেলৰ মাধ্যমেৰে ভিডিঅ' আগবঢ়াম তাত আপুনি চাব আৰু এনেদৰে আপুনি আপোনাৰ নিজৰ মোবাইলত চেক কৰিব পাৰে আপোনাৰ ঘৰৰ টকাটো সোমাইছেনে নাই।